কাৰ্বি পৰম্পৰাগত পূজা ৰংকেৰ পূজা উঠি নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ তথা ৰংকেৰ পূজা শুভেচ্ছা আজি বাইক সমদল টিফু ৰাজপথেৰে শোভাযাত্ৰাৰ ফ্লেগ অফ কৰে হেমফু মুক্ৰাঙৰ সভাপতি লুনচে টিমুঙে। চতুৰ্থ সংখ্যক শ্ৰী মঠ ভাগৱত সপ্তাহ জ্ঞান যজ্ঞৰ অনুষ্ঠানৰ শুভাৰম্ভ মাঞ্জা 9 মাইলত আৰম্ভণিৰ দিনৰ উপলক্ষে গোৰ্খা ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত উলিয়াই কলহ শোভাযাত্ৰা অনুষ্ঠান চলিব অহা 11 জানুৱাৰীলৈ। পৰিৱৰ্তনকামী বিজেপি চৰকাৰ যমুনা নৈৰ ওপৰত দলং নিৰ্মাণ চলি আছে সামূহিক গতিত। আগন্তুক বাৰিষাৰ আগে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লক্ষণ দেখা নাই স্থানীয় ৰাইজে। সংবাদ মাধ্যমৰ জৰিয়তে খৰতকীয়া কৰাৰ আহ্বান ৰাইজৰ। স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্বিসকলৰ পৰম্পৰাগত পূজা ৰংকেৰ পূজাৰ উপলক্ষে আজি টিফু চেমচন সিং ইংতি স্মাৰক উদ্যানৰ পৰা উলিওৱা হয় বাইক ৰেলী। হেমফু মুক্ৰাং আদৰবাৰৰ সভাপতি লুনচে টিমুঙে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰা বাইক আৰু কাৰৰ শোভাযাত্ৰা উলিওৱা হয় টিফু ৰাজপথৰ মাজেৰে। বহু নীতি নিয়মসমূহৰ সাধাৰণতে অনীহা দেখা যায় আজি উঠি অহা যুৱক যুৱতীৰ মাজত। যুৱক যুৱতীসকলৰ মাজত এই পূজাৰ গুৰুত্বৰ প্ৰতি আকৰ্ষণ কৰিবৰ বাবে কাৰ্বি কুলচাৰ চিংৰুম আমেৰ উদ্যোগত লোৱা এই প্ৰচাৰ তথা প্ৰসাৰৰ প্ৰচেষ্টাৰে লোৱা এই কাৰ্যসূচীত হেমফু মুক্ৰাং আদৰবাৰৰ সভাপতি লুনচে টিমুঙে অংশ লোৱাৰ লগতে ফ্লেগ অফ কৰি বাইক তথা কাৰ ৰেলী অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। ইয়াৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি কুলচাৰ চিংৰুম আমেৰ ধন সিং তেৰণ আৰু সাধাৰণ সম্পাদক ৱেলছন টিছো। কাৰ্বিসকলৰ মাজত ৰংকেৰ পূজা পালন কৰিব লগা তাৎপৰ্য আৰু নিয়ম নীতিৰ সপক্ষে হেমফু মুক্ৰাং আদৰবাৰৰ সভাপতি লুনচে টিমুঙে বহলাই ব্যাখ্যা কৰাৰ লগতে ৰংকেৰ পূজাৰ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য এই অনুষ্ঠানত আন বিশিষ্ট ব্যক্তিসকলৰ উপৰিও কাৰ্বি সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিশিষ্ট সমাজকৰ্মী সূৰ্য ৰংফাৰেও অংশ লয়। ষ্টেফান টেৰ্ণৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ 9 মাইলত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ সংখ্যক শ্ৰী মঠ ভাগৱত সপ্তাহ জ্ঞান যজ্ঞৰ অনুষ্ঠান। গোৰ্খা ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত এই সপ্তাহজোৰা শ্ৰী মঠ ভাগৱত জ্ঞান যজ্ঞৰ উপলক্ষে পুৱা বাহিৰ কৰা হয় কলহ শোভাযাত্ৰা। মাঞ্জাৰ 9 মাইলৰ গোৰ্খা গাঁৱত অৱস্থিত সাংসাৰীত আৰম্ভ হৈছে শ্ৰী মঠ ভাগৱত সপ্তাহজোৰা জ্ঞান যজ্ঞ অনুষ্ঠান। আজি 4 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই চতুৰ্থ সংখ্যক শ্ৰী মঠ ভাগৱত সপ্তাহজোৰা জ্ঞান যজ্ঞ অনুষ্ঠান অহা 11 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। গোৰ্খা ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত শ্ৰী মঠ ভাগৱত অনুষ্ঠানৰ এই শ্ৰৱণ কীৰ্তন অনুষ্ঠানৰ অংশৰূপে পুৱা ভাগত উলিওৱা হয় কলহ শোভাযাত্ৰা। এই বৰ্ণাঢ্য শোভাযাত্ৰাত মাঞ্জাৰ বহু জনগোষ্ঠীয় জীয়ৰীসকলে অংশ লয়। মাঞ্জাৰ যমুনা নৈৰ পৰা পানী সংগ্ৰহ কৰি আনে যজ্ঞস্থানলৈ। 5 জানুৱাৰীৰ পুৱা 5 বজাৰ পৰা হোমযজ্ঞ পূজা পাঠ কথা প্ৰবচন লগতে সন্ধিয়া আৰতি পাঠ হ'ব। তাৰ পিছত একে লেঠাৰিয়ে অহা 11 জানুৱাৰীলৈ পৰ্যায়ক্ৰমে এইসমূহ অনুষ্ঠান হ'ব। উল্লেখ্য যে এই কেইদিন সমগ্ৰ মাঞ্জা অঞ্চল আজিৰে পৰা আকাশ বতাহ ভৰি পৰিছে ভক্তি ৰসেৰে। মংগলেংহী ৰিপৰ্ট কাট নিউজ। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তন যেন ক'ৰবাত স্থবিৰ হৈ যোৱা অভিযোগ উঠিছে আৰু এই অভিযোগ আনিছে সিংহাসন পৰিষদীয় সমষ্টিৰ সমীপত দিছামাৰ স্থানীয় ৰাইজে। পিছপৰা অঞ্চল দিছামাৰ ৰাইজৰ কিহৰ বাবে এই অভিযোগ জানিবলৈ চাওঁ হওক আমাৰ এই প্ৰতিবেদন।
বছৰ বছৰ ধৰি মানধাতা যুগৰ বাঁহৰ উৰুখা দলঙেদি অতি বিপদসংকুল অৱস্থাৰে নৈৰ ওপৰেৰে আহ-যাহ কৰা ৰাইজৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে মজবুত পকী দলং এখন নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলে আৰু নিৰ্মাণো আৰম্ভণি কৰা হ'ল। কিন্তু এই দলং নিৰ্মাণ আগন্তুক বাৰিষাৰ আগে আগে ক্ষিপ্ৰতাৰে নিৰ্মাণ কাৰ্য আগবঢ়াই নিয়াৰ পৰিৱৰ্তে দলংখনৰ নিৰ্মাণ কাৰ্য চলিছে অতি সামকীয়া গতিত। আপোনালোকে এয়া প্ৰত্যক্ষ কৰিব পাৰিছে যে দলংখন নিৰ্মাণৰ নামত মূল খুঁটা নিৰ্মাণ কাৰ্যই হৈ উঠা নাই। এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে বৃহত্তৰ দিছামা ৰাইজে আগন্তুক বাৰিষাৰ বেয়া সপোন সদৃশ অৱস্থাৰ কথা ভাবি চিন্তিত হৈছে। কিয়নো এই গতিৰে নিৰ্মাণ কাৰ্য আগবাঢ়ি থাকিলে বাৰিষাৰ আগতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ কোনো আশাৰ সম্ভাৱনা দেখা নাই বুলি মন্তব্য কৰিছে দিছামা ডেভেলপমেণ্ট ইউথ কমিটিৰ নেতৃত্ববৰ্গই। এই সন্দৰ্ভত স্থানীয় লুম্বাজং সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীক গুৰুত্ব প্ৰদানৰ আহ্বান জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে। Radak ni tumapan kimisan ni dolong kimisan man ni tuman ke dam ke bang kostu pen laso pajo ki man ni tuman pinu no same pini ni tum laso DDYC pen ka umuri long mage ni tum dak cheteglong no la pen ni tum lang long no same ki claim ke dam hino pin la pen totally arlong pen ka do ka bi la hai si ni tum pu iri pen na khu jok jok ta un la pen dak ni tum ki pude mage laso mistri phan bang ke ni tum la pusona kam ke chokche la pen ni tum jitu kacuniri kang tum ladak tipu damang tum mangke ladak gumasi ladak ni tumolong ladak contract enma late labangso contract pham ni tum cuniri kang tum jele along rason thakak ki claim kahin no mistri pham mangke ni tum ladak pen along ka phek katereksi kinang po lapen ni tum sodak masi made ken ni pon lapu la bangke la langroi para lapu bangke la ikka bangke singason si purilo singason si purilo la pen ho lapu pa jomna para bangke la mala dak lokal em gitu bom dak lokal em ke umur tiso itu thang na tanga tilang abi mana lokal lapu non ko ke la ke dam tang ho ke wang ho para pen wang po lapu alang tum dam purang put ke do same ho para bangke lapu dharal yang ko ke CM sar tawang la pen umur sar rawang alang itu para ke ta la dak non dhalai lo pen ke alang itu la son nang ke tilang bang নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Kardom Nelly Agostininghi President West Karbi Anglong District Youth Congress Lasi Non ke Wangji Karbi Ningkan Kimi Mate Arenkelok Aningkan Kimi Mate ilitum ke kroinai ilitum Karbi Rongker ke Wangji Aningkan Pon sose Iningka Rongpen Arnam Angno Hirjume Hangpensi Kadogawe Phanta Rongker Mate Ningkan Kimi Ahirjume Pajiriklo Lapen Pon sose non ke wangjia ningkan kimi pen ilitum kadogawe pranisi mate ok pran mesenji phan neli arnamangno hirjume hangpilo Kardom. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙত ওমছুৱাই মডেল প্ৰেছবিটিয়ান মণ্ডলীৰ উদ্যোগত গ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰ গাইডনেছৰ এক গুৰুত্বপূৰ্ণ সভা ওমছুৱাই মডেল প্ৰেছবিটিয়ান গীৰ্জাত অনুষ্ঠিত এই সভাত উঠি অহা শিক্ষিত যুৱক যুৱতীৰ লগতে ভিতৰুৱা কেইবাখনো গাঁৱৰ পুৰুষ মহিলাসকলে অংশগ্ৰহণ কৰে সভাত বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ তথা তাতকৈ ওপৰ শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে অংশ লয় ওমছুৱাই মডেল প্ৰেছবিটিয়ান গীৰ্জাৰ বিভিন্ন বিষয়ববীয়াসকলে মত পোষণ কৰে যে কেৱল সন্তানে শিক্ষা অৰ্জন কৰি সঠিক কেৰিয়াৰ নিৰ্বাচন কৰিব নোৱাৰে তাৰ বাবে লাগে ছাত্ৰ-ছাত্ৰীক সঠিক পথ প্ৰদৰ্শক হয় এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মণ্ডলীয়ে আয়োজন কৰে এই গুৰুত্বপূৰ্ণ সভা এই সভাত ডক্টৰ জেছৱেল হানছে ৰেভাৰেণ্ড ব্ৰেছলে টিমু CIA কোঅৰ্ডিনেটৰ ইন্দিৰা টেৰাংপি হাৰমন ইংটি ফাৰ্ষ্ট লিছন ফাংছো জেমছ ডুৰং হৰিজুনে ফাংছো আৰু জল ৱেৰিন সেনাৰ প্ৰমুখ্য সমল ব্যক্তিসকলে সভাত উপস্থিত থাকি বিভিন্ন দিশত কেৰিয়াৰ গাইড প্ৰদান কৰে Pini nelitum non la career guidance program kibibon kala somno je nelitum kachi chardam nelitum council pen pusta menon job facilities komo lahai pen matha se nelitum pinang ong dunga je tum akisung katora do koglo job ka ve pen job lama se nelitum rong pen matha lo je non kacharle sumar than just met pet ke class 10 pen atha kacharle tuman pen drop out se tum phan mesen boring asai phan amina mina kachar jab je phan plan se pini nelitum la career guidance program nelitum ঠিক পনলো সিলাংসো প্রোগ্রাম আলং নিতুম বাং ফারুইসি pen omuchot arat nitum chepang room se servicer pula pen lucharle bang phutum chetong se nitum so program kontak ponlo an la pen nitum la bang so program phan nitum resource person nitum rong pen mina ka success tang tum phan chang ponlo nitum kacheng hon Dr. Jeffrey alang li nitum long bang lo alang li lo la pen nitum korte harmonic ti alang li phan nitum hang ponlo la pen nitum korte lo James Durong alang li phan hang ponlo la pen la son se harijun phangchu alang li phan samin nitum chang ponlo la pen la son se first lison phangchu alang li to phan hang ponlo la pen nitum ke phapon basapi hanse pi pandurlang stame alang li nona program tight penang le dun lo seta nitum pinin bang so program lo la ana tuman hangsi lo sini phan successful lo sen nitum chipudam Piratene report cut news দুৱাৰবাগৰি অঞ্চলৰ হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চলি আছে বিনামূলীয়া কোচিং সন্মিলিত কাৰ্বি ছাত্ৰ সংগঠনৰ দলামৰা শাখাৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা চলি থকা কোচিঙত বিনামূল্যে কোচিং সুযোগ ল'বৰ বাবে আৰু অধিক ছাত্ৰ-ছাত্ৰীক যোগদানৰ বাবে আহ্বান জনাইছে ছাত্ৰ সংগঠনটিয়ে দুখীয়া অভিভাৱকে আন ধনবান অভিভাৱকৰ দৰে নামি দামী টিউচনৰ ওচৰত টিউচন দিব নোৱাৰিলে কি হ'ল বিনামূলীয়া টিউচন অৰ্থাৎ কোচিং ল'বলৈ সুযোগ আহিছে আৰু এই সুযোগ আনি দিছে সন্মিলিত কাৰ্বি ছাত্ৰ সংগঠনে ছাত্ৰ সংগঠনৰ উদ্যোগত বাগান LP স্কুলত ইতিমধ্যে যোৱা 27 ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে বিনামূলীয়াকৈ প্ৰদান কৰা এই কোচিং চেণ্টাৰত অধিক ছাত্ৰ-ছাত্ৰী আহি কোচিং ল'বৰ বাবে আহ্বান জনাই ছাত্ৰ সংগঠনটিৰ নেতৃত্বই কয় যে এই কোচিং চেণ্টাৰৰ জৰিয়তে কোচিং ল'ব খোজা ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম আহোঁতে লগত এখন পাছপোৰ্ট ফটো লৈ আহিবলৈ কোৱা হৈছে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ